Hello everyone, Ram Ram সকলোকে মোৰ নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছো। বহুত দিনৰ মূৰত একচুৱেলি ভিডিঅ' আপলোড হ'ব গৈ আছে কাৰণ ব্যক্তিগত অলপ প্ৰব্লেম য'ত নেকি মই মোৰ সেটআপটো মানে মোৰ লগত লৈ ফুৰিব নোৱাৰো আৰু সাৰ্ভিস প্লেছৰ পৰা মোৰ ঘৰ যে দূৰত হয় তো ঘৰত যোৱা সময়খিনিত এই ভিডিঅ'বিলাক আপলোড কৰিব নোৱাৰা হয় তাৰ কাৰণে এক্সট্ৰিমলি সৰি আৰু আমাৰ যেহেতু পৰীক্ষা আহিলে জুনৰ 8 তাৰিখ পৰীক্ষা আমাৰ তো সেই কাৰণে কালিৰ পৰা যিবিলাক ভিডিও আপলোড হ'ব হেবিলাক আমাৰ প্ৰায় সময় আমাৰ 1 ঘণ্টা 1.5 ঘণ্টা সময় যাব আমাৰ 1 ঘণ্টাৰ পৰা আমি 1.5 ঘণ্টা সময় আমি গোটে কাৰেন্ট এফেয়াৰ্স খিনি লগতে আৰু যিখিনি আমাৰ টপিক থাকিব সেইখিনি কভাৰ কৰাৰ চেষ্টা কৰিম এই কাৰণে আহি থকা ভিডিওবিলাক আমাৰ বহুত দীঘল ভিডিও হ'ব গৈ আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে আৰু নতুন আপডেটবিলাক পাই থাকিব তো আমি সময় নষ্ট নকৰি এতিয়া আমাৰ যেটো আজি ভিডিও হেতু আৰম্ভ কৰো 11 অক্টোবৰত বিশ্ব সাহিত্যৰ সৰ্বোচ্চ সন্মান মানে সাহিত্যৰ নোবেল বঁটা মানে দক্ষিণ কোৰিয়াৰ হান কাভৰ ওপৰত মই এটা শৰ্ট ভিডিও এটা বনাইছো সাহিত্যৰ নোবেল বঁটা এইগৰাকীৰ ওপৰত আৰু এখেত হল ফাৰ্ষ্ট এছিয়ান ওমেন যিয়ে মানে সাহিত্যৰ নোবেল বঁটা পাইছে দক্ষিণ কোৰিয়াৰ হয় হান কাভ 2016 চনত তেখেতে দা ভেজিটেৰিয়ানৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা পাইছিলে হান কাভে চিৰনিদ্ৰাত ৰত্ন আমাৰ ৰত্ন মানে কাৰ কথা কৈছে আপোনালোকে গমে পাইছে বাৰু পাৰ্চী পৰম্পৰাৰ শেষকৃত্য মানে পাৰ্চী পৰম্পৰাৰ তেখেতৰ শেষকৃত্য আৰু অসম বৈভৱ বঁটা পাইছিল তেখেতে এতিয়া গম পাইছে নিশ্চয় অসম বৈভৱ বঁটা কোনে পাইছিলে তেখেতৰ নামটো মোক কমেন্ট কৰি জনাবচোন টুক্ৰেশ্বৰী দেৱালয় ক'ত আছে গোৱালপাৰাত আহে কেতিয়াবা আহে আমাৰ দেৱালয়বিলাকৰ মিক্স মানে মেচ কৰা আহে তো টুক্ৰেশ্বৰী দেৱালয় আছে আমাৰ গোৱালপাৰাত 21st এছিয়ান ইণ্ডিয়া সামিট লাওজৰ ভিয়েটনামত হৈছে টেনিছৰ পৰা অৱসৰ ললে ৰাফাল নাডালে 21টা গ্ৰেণ্ড স্লাম তেখেতে জয় হৈছে আৰু 209 সপ্তাহ তেখেতে ওয়াৰ্ল্ডৰ 1 নম্বৰ হিচাপে আছিল অষ্ট্ৰেলিয়ান ওপেন জয় হৈছে দুবাৰ ফ্ৰেঞ্চ ওপেন জয় হৈছে 14 বাৰ ওয়েম্বলডন জয় হৈছে 2 বাৰ ইউএছ ওপেন 4 বাৰ অলিম্পিক গোল্ড পাইছে দুবাৰ দুটা মানে সিঙ্গল আৰু ডাবলত তাৰপিছত ডেভিস কাপ জয় হৈছে 2 বাৰ ৰাফেল নাডেল ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত আটাবতা আৰু কণিকা পাঠকলৈ দিয়া হৈছে প্ৰতি 2 বছৰৰ মূৰে দিয়া হয় লগতে শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা দিয়া হয় সংঘ নহয় দে সত্ৰাধিকাৰ বৈকুণ্ঠগামী ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত আটাবাবজনৰ নামত এই বঁটাটো মানে সৃষ্টি কৰা হৈছিল মোদী এনাউন্স 10-point plan to strengthen India ASEAN ties আমাৰ ইণ্ডিয়া আৰু এছিয়ানৰ যিবিলাক কান্ট্ৰি হেবিলাকৰ লগত টাইজটো সঠিক কৰাৰ কাৰণে 10টা পইণ্ট মানে এনাউন্স কৰিছিল ইট ৰাইট ষ্টেচন এৱাৰ্ড আমাৰ কিছুমান মানে ষ্টেচন ওয়াইজ খাদ্য এনেকুৱা হেৰি লৈছিল প্ৰকল্প এটাৰ প্ৰজেক্ট এটা আৰু কামাখ্যা ষ্টেচন তাতে এৱাৰ্ড পাইছে কামাখ্যা ষ্টেচন লামডিং ডিভিজনৰ আন্ডাৰত আৰু তিনচুকীয়া ডিভিজনৰ আন্ডাৰত পাইছে নিউ তিনচুকীয়া আৰু এইটো খাদ্যৰ হেতু কোনে চাই FSSAI ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া এগ্ৰো ফৰেষ্ট্ৰি ৱৰ্কশ্বপ as part of the Tree Outside Forest in India program a workshop was organized by the Center for International Forestry and World Agroforest in collaboration with the National Bank for Agriculture in Rural Development NABARDৰ full form to আপোনালোকে এইটো চাব পাৰে National Bank for Agriculture and Rural Development and Development of Environment and Forest Assam Government এটা agroforest workshop এটা পাতা হৈছে NABARDৰ লগতে আসাম গভৰ্ণমেণ্ট আৰু NABARD plus TUFI underত this program workshop নহয় বেছে workshop হ'ব লাগিছিলে is a part of the broader trophy program so collaboration between USAID and Ministry of Environment Forest and Climate Change মৰিগাঁও ডিস্ট্ৰিক্ট আমাৰ ডিস্ট্ৰিক্ট ডে 14 অক্টোবৰত পালন কৰা হৈছে থিম হৈছে জিলিকাবল লুইতৰে পাৰ বুলি এস্টাবলিশ মানে মৰিগাঁও ডিস্ট্ৰিক্টখন এস্টাবলিশ হৈছে 1989ত 19 এপ্ৰিলত ঠিক আছে ফ্ৰম নগাঁও ডিস্ট্ৰিক্টৰ পৰা ভাঙি কিনে 19 এপ্ৰিলত এটো কৰা হৈছিল ফাৰ্ষ্ট ডিসি নীলিময় চৌধুৰীয়ে প্ৰথম অফিচ লৈছিল 14 অক্টোবৰ হেকেনা 14-15 তে মানে এটো পালন কৰা হয় আৰু কিন্তু এস্টাবলিশ হৈছিল এটো 19 এপ্ৰিলত 1989 তে নগাঁও ডিস্ট্ৰিক্টৰ পৰা আৰু নীলময় চৌধুৰীয়ে প্ৰথম ডিসি আছিল মৰিগাঁও ডিস্ট্ৰিক্টৰ ইম্পৰ্টেন্ট প্লেস পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আছে চৰণবিল আছে জাগিৰোড ড্ৰাই ফিশ মাৰ্কেট আছে লগতে দেওচাল শিৱ টেম্পল ইম্পৰ্টেন্ট প্লেস বিলাকৰ ভিতৰত পৰে জাপান সংস্থা নিহন
হিডান কিউলৈ নিহন হিডান কিউ শান্তি নোবেল বঁটা পাইছে জাপানৰ সংস্থা নিহন হিডান কিউ হিৰোশ্বিমা নাগাচাকি বিভীষণৰ পিছত বিশ্বজুৰি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ বিৰুদ্ধে চলাই আছিল ব্যাপক সজাগতা মানে এই সংস্থাটোৱে হিৰোশ্বিমা নাগাচাকিৰ পিছত মানে যাতে কোনেও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে বা তাৰ বিকল্প তাৰ কিমান ক্ষতি হয় কি হয় সেইবিলাক সজাগতা সৃষ্টি কৰি আহিছিলে নিহন হিডান কিউ বুসান আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱটো এইটো হ'ব লাগিছিলে হচন্ত হ'ব লাগিছিলে সন্মান 29 সংখ্যক হয় আৰু এইটো কিম জিয়ক শ্ৰেষ্ঠ ছবিৰ সন্মান পাইছে কিম জিয়ক 796 crore rejuvenate 129 bills instead মানে ইমান কোটি টকা 796 কোটি টকা দিয়া হৈছে 129 খন বিল 3800 হেক্টৰত যেটো গোটে জুৰি কিনে তাতে মানে আমাৰ ভাল কৰাৰ কাৰণে পৰিষ্কাৰ কৰাৰ কাৰণে বা সাবচিকুন কৰাৰ কাৰণে এইবিলাক কৰাৰ কাৰণে 80% এবিডি দিব এবিডি ফুল ফৰ্মটো জনাবচোন তাও 20% ষ্টেট গভৰ্ণমেণ্টে দিব পিএম গতি শক্তি 208 ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট worth 12.39 লাখ crore recommended 208টা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট যাৰ 12.3 লাখ crore পইচা খৰচ হ'ব ইট ওয়াজ লঞ্চড মানে পিএম গতি শক্তি লঞ্চ কৰা হৈছিল অক্টোবৰ 12 2021 দিস প্ৰজেক্ট হ্যাভ বিন ৰিকমেন্ডেড বাই দা নেটৱৰ্ক ৰিকমেন্ডেড গ্ৰুপ এনাৰ্জি কনস্টিটিউট আন্ডাৰ পিএম গতি শক্তি আৰু এই যেটো 208টা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হেতু কোনে ৰিকমেন্ড কৰিছে নেটৱৰ্ক ৰিকমেন্ডেড গ্ৰুপে ABPMJY তাৰ ফুল ফৰ্মটো জনাব ABPMJY the Pradhan Mantri Jan Aushadhi Yojana presently offer 1494 medical procedure across 27 medical specialties such as general medicine, surgery, oncology and cardiology. Hospital service including drugs covering 15 days medication post surgery, diagnostic up to 3 days before admission, food and lodging and providing no cost to the beneficiaries. Mytomology free medical health দিয়ে হেতু প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা বুলি কোৱা হয় 3 got Nobel Prize in Economicsত Nobel Prize পাইছে তেখেতসকলে কিহৰ কাৰণে পাইছে যে how poor quality institution affect country's success মানে poor quality institution বিলাকে দেশখনৰ কেনেকৈ মানে ক্ষতি কৰে সেইবিলাকৰ ওপৰত তেখেতসকলে অধ্যয়ন কৰিছিল ইকনমিক্সৰ যেনে ডেৰন এমেংগ্লো Simon Johnson, James A. Robinson এই তিনিজনে আমাৰ ইকনমিক্সত নোবেল বঁটা পাইছে India launched revamped e-migrate portal mobile app to ensure safe overseas travel আমাৰ অজিবিলাক বাহিৰলৈ যায় কাম কৰিবলৈ হক বা ট্ৰেভেল কৰিবলৈ হেবিলাক সেফটিৰ কাৰণে e-migrate portal মোবাইল app এটা লঞ্চ কৰিছে ভাৰত চৰকাৰে This initiative seek to improve ease of mobility to Indian labor while ensuring safety and well-being abroad. আমাৰ লেবাৰ বিলাকৰ বিশেষকৈ আমাৰ সেফটি আৰু well-being কাৰণে এই এপ আৰু পৰ্টেলটো লঞ্চ কৰা হৈছে E-migrate portal align with the United Nations Sustainable Development Goal 10 আমাৰ যি United Sustainable Development Goal আমাৰ 17টা আছে তাৰে যেটো 10 নম্বৰ গোল promoting orderly and responsible migration এটোৰ ওপৰত আমাৰ এই মাইগ্ৰেশন যেটো e-migrate portal আৰু মোবাইল এপটো আমাৰ মানে অন্তৰ্ভুক্ত হয় লাষ্ট ইয়াৰ আমাৰ পোষ্টেল ষ্টাম্প এটা উৰি কৰা হৈছিল মটো আছিল সুৰক্ষিত যায়ে প্ৰশিক্ষিত যায়ে গো সেফ এণ্ড গো ৱেল ট্ৰেড এটো এটা পোষ্টেল ষ্টাম্প আমাৰ ইস্যু কৰা হৈছিল India conducted first ever river and dolphin survey estimation আমাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ ৰিভাৰ ডলফিন কিমান আছে হেতু সাৰ্ভে এস্টিমেশন এটা কৰিছিলে গংগা ব্ৰহ্মপুত্ৰ ইন্দাস ৰিভাৰ এটো আন্ডাৰ প্ৰজেক্ট ডলফিনৰ মানে প্ৰজেক্টৰ নাম আছিল প্ৰজেক্ট ডলফিন বুলি কেনে আৰু এটো লিড লৈছিলে ওয়াইল্ড লাইফ ইনষ্টিটিউশন অফ ইণ্ডিয়া ইন্দাস ৰিভাৰ ডলফিন আৰু গংগা ৰিভাৰ ডলফিন এই দুটা আমাৰ ডলফিন চোৱাৰ কাৰণে এইটো সাৰ্ভে কৰা হৈছিল কিমান আছে কি আছে অলসো প্ল্যানিং টু কন্ডাক্ট এ পপুলেশন এস্টিমেট অফ দা মেৰাইন ডলফিনৰো এটা হেৰি কৰাৰ কাৰণে প্ল্যানিং কৰি আছে এনাউন্স আগষ্ট 15 2020 আৰু এই যেটো প্ৰজেক্ট ডলফিনটো হেতু কেতিয়া লঞ্চ কৰা হৈছিল এনাউন্স কৰা হৈছিল আগষ্ট 15 2020 Covering area 8000 km across 8খন state মিলি কিনে 8000 km এটো কভাৰ কৰিব যেনে উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড ৰাজস্থান মধ্য প্ৰদেশ ওয়েষ্ট বেংগল আসাম আৰু পাঞ্জাব
টোটেল পপুলেশ্যনৰ লাষ্টত বিচাৰি পালে টোটেল গংগা ৰিভাৰ ডলফিন পালে 6,327টা আৰু ইণ্ডাছ ৰিভাৰ ডলফিন পালে 3টা। ষ্টেট ৱাইজ যদি চাব যাবলৈ উত্তৰ প্ৰদেশত আছে আমাৰ 2,397টা, বিহাৰত আছে 2,220টা, ৱেষ্ট বেংগলত 815টা, অসমত আছে 635টা, ঝাৰখণ্ডত আছে 162টা, ৰাজস্থান আৰু মধ্যপ্ৰদেশত আছে 93টা আৰু পাঞ্জাৱত আছে 3টা। শাৰদীয় উৎসৱ আৰু দুৰ্গা পূজা। শাৰদীয় উৎসৱক দুৰ্গা পূজা বুলি কোৱা হয়। হাফলং কনক্লুড। দিয়ং ৰিভাৰটো চবতকৈ দীঘল ৰিভাৰ, যিটো হাফলঙৰ চহৰৰ কাষেদি গৈছে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হেভ ডেভেলপড, এইটো স্পেচ হ'ব লাগিছিলে, ডেভেলপ 2 নিউ ভেৰাইটিজ অফ লাই শাক। এইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আমাৰ 2টা নতুন ধৰণৰ লাই শাক উদ্ভাৱন কৰিছে। লাইকা আৰু কাজলী নাম দিয়া হৈছে, আৰু এটা জলকীয়া যিটো ভেৰাইটি বেলেগ সেইটো প্ৰবালী নাম দিয়া হৈছে। এতিয়া লাইকা আমাৰ হাই ইয়েল্ডিং হয়, মানে খেতি ভাল হয়, লগতে ভেৰাইটি অফ লাই শাক উইথ লাৰ্জ, ডাঙৰ হয়, ঠিক হয়, লাইট গ্ৰীণ লিভ মানে সেউজীয়া পাত, ঠিক পেটিয়ল এণ্ড লং ভেজিটেটিভ ষ্টেজ, 85-90 days লাগে গোটেইখিনি প্ৰডাক্ট হোৱালৈকে। আৰু ঠিক পেটিডল মানে হেৰি ধৰা হ'ল আমাৰ এইটো ঠানিৰ পৰা যিটো এটা গৈ কিনে মানে পাতৰ যে সৃষ্টি হয়, এইটো পাত হ'ল, বাট এই যিখিনি এইটো বস্তুক আমাৰ পেটিডল বুলি কোৱা হয়। এইখিনি জেগাক পেটিয়ল এইখিনি জেগাক পেটিয়ল বুলি কোৱা হয়। এইখিনি পাত আৰু গছৰ যিখিনি কানেকশ্যন কৰে সেইখিনি। তো ঠিক পেটিয়ল এইটো এটা ঠিক অলপ ডাঠ টাইপৰ, পাতবিলাকো ডাঠ সেনেকুৱা। তাৰপিছত কাজলীৰো সেনেকুৱা হাই ইয়েল্ডিং হয়, 400 পৰা 500 মানে কুইণ্টেল হ'ব প্ৰতি হেক্টৰত, আৰু ঠিক হয়, ডাৰ্ক পাৰ্পল কালাৰৰ লিভ হয়, লগতে ঠিক পেটিয়ল হয় আৰু লং ভেজিটেটিভ ষ্টেজ, এইটো 85-90 days লাগে। এইটো এটা নাম দিছে লাইকা আৰু কাজলী। আৰু যিটো নতুন জলকীয়া তাৰো ভেৰাইটি মানে টেষ্টটো ভেৰাইটি হয় আৰু নাম দিছে প্ৰবালী। চাৰধাম প্ৰজেক্ট যিটো 900 কিলোমিটাৰ প্ৰজেক্ট এটা, আৰু যিটো 4টা প্লেচ আমাৰ যিকোনো বতৰতে কানেক্ট কৰাৰ কাৰণে এই প্ৰকল্পটো লোৱা হৈছে, য়মুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ। মোদী টু ইনগ্ৰেট ITU WTA আছে ইভেণ্ট ইন ভাৰত মণ্ডপন। এটা ITU WTA আছে মানে হ'ল ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ষ্টেণ্ডাৰ্ডাইজেশ্যন এছেম্বলি। আৰু তাতে একেলগে আমাৰ 8 নম্বৰ এডিশ্যন ইণ্ডিয়া মোবাইল কংগ্ৰেছ 2024, আৰু এইটোৰ ফ'কাছ ইয়াৰ হৈছে আমাৰ দ্য ফিউচাৰ ইজ নিউ। 16 অক্টোবৰ 31খন MQ-9B পেৰিয়েটৰ ড্ৰোন আমেৰিকাৰ পৰা ক্ৰয় কৰিব ভাৰতে। আৰু দ্য ড্ৰোন উইল বি ষ্টেচন এট INS ৰাজালি, মানে ক'ত ৰাখিব, INS ৰাজালিত ৰাখিব নিয়াৰ চেন্নাই, লগতে পোৰবন্দৰ ইন গুজৰাট, সৰসৱা ইন গোৰখপুৰ ইন উত্তৰ প্ৰদেশ এণ্ড সৰসৱা এণ্ড গোৰখপুৰ উত্তৰ প্ৰদেশত, এইকেইটাত আমাৰ সেই ড্ৰোনবিলাক ৰখা হ'ব। দ্য MQ-9B ড্ৰোন ইজ দ্য ভেৰিয়েণ্ট অফ দ্য MQ-9 ৰিপিয়াৰ। যিটো MQ-9B যিটো কিনিব সেইটো আমাৰ এটা MQ-9ৰে মডাৰ্ণ ভাৰ্জন হয়, হুইচ ৱাজ ইউজ টু লঞ্চ দ্য মডিফাইড ভাৰ্জন অফ দ্য হেলফেয়াৰ মিছাইল ডেট এলিমিনেটেড অল কায়দা লিডাৰ আইমান আল জাৱাহিৰি ইন দ্য হাৰ্ট অফ কাবুল ইন জুলাই 2022। ইণ্ডিয়ান নেভি উইল গেট 15 চি গাৰ্ডেন ড্ৰ'নছ, আৰু তাৰে 31খনৰ আমাৰ 15খন যিটো চি গাৰ্ডেন সেইটো ড্ৰ'ন পাব, ইণ্ডিয়ান নেভি পাব, লগতে ইণ্ডিয়ান এয়াৰফ'ৰ্চে আৰু আৰ্মিয়ে পাব 8খনকৈ পাব, দুটা ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান আৰ্মিয়ে 8 স্কাই গাৰ্ডেন ড্ৰ'ন। চি গাৰ্ডেন পাব ইণ্ডিয়ান নেভিয়ে, লগতে স্কাই গাৰ্ডেন পাব 8খনকৈ ইণ্ডিয়ান আৰ্মি আৰু এয়াৰফ'ৰ্চে। তো আজিলৈ আমাৰ এইখিনিতে আছিলে, আমি বেছি আজি এড কৰা নাই। আৰু কালিৰ পৰা আমি প্ৰায় 1 ঘণ্টাৰ পৰা আমি 1.5 ঘণ্টা সময় এটা আমি এই আমাৰ কাৰেণ্ট এফেয়াৰ্ছ চাবলৈ চেষ্টা কৰি যাম, কাৰণ যিহেতু আমি স্পীড যাব লাগিব, আমাৰ হাতত সময় একেবাৰে কম আছে। তো আজিলৈ এইখিনি, থেংক ইউ। লগতে এটা আপিল, সেইটো হ'ল আমাৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, কাৰণ তেতিয়া আপোনালোকৰ ক্ষতি একো নাই, কিন্তু আমাৰ ভিডিঅ' বনাবলৈ আৰু উৎসাহ অলপ বৃদ্ধি হয়, সেইকাৰণে এইটো এটা কাইণ্ড ৰিকুৱেষ্ট। তো আজিলৈ এইখিনিতে, থেংক ইউ, ৰাম ৰাম।